হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকৰ আজি দিনটো ভালে কুশলে গ'ল। আমাৰো সেই ভালে কুশলে গ'ল। তাৰপিছত আমাৰ সন্ধিয়ালৈ এটা সৰুকৈ প্ৰগ্ৰাম থাকে। প্ৰগ্ৰাম মানে কি আৰু আমি মৃতকক দিয়া বুলি কওঁ। মই যিহেতু এগৰাকী কছাৰী ছোৱালী হয়, সেইকাৰণে আমাৰ ঘৰত মানে এইটো নিয়ম কৰে। আৰু বাকী মই ইমান ভালকৈ নাজানো বাকী গাঁৱত কৰে নে নকৰে, কিন্তু আমাৰ গাঁৱত প্ৰায়ভাগ মানুহে কৰে। মানে এইটো মৃতকক দিয়া মানে কি হৈছে, আমাৰ যোনবিলাক ইতিমধ্যে মৃত্যু হৈ গ'ল সিহঁতৰ কাৰণে আমাৰ ককা আইতাসকলৰ কাৰণে এইটো ব্যৱস্থা কৰা হয়। সিহঁতৰ কাৰণে মানে এইটো এখন আমাৰ চব্জি বনাইছে, ৰঙালাও আলু চব্জি। তাত আছে কুকুৰা মাংস। কুকুৰাটো আমি ৰাঙলী কুকুৰা বুলি কওঁ, যাত ৰঙা থাকিব লাগে অকল। তাৰপিছত এটা সৰুকৈ ৰহি বটল নিছে, তাৰপিছত পানী এঘটি নিছে, তাৰপিছত এই তামোল পাণ, তাৰ তলত আছে পিঠা আৰু সান্দহ। তাৰপিছত দেখিছে সৰু সৰুকৈ 12খন পাত পাৰি লৈছে, তাৰপিছত ডাঙৰ পাতখনত 13খন হৈ যাব। এতিয়া ভাতবিলাক উল্টাকৈ দি আছে তেতিয়া দেখিছেনে। মানে আমি যে কওঁ এই মৃত্যু মানুহক উল্টা হাতেদি দিব লাগে বুলি, সেই উল্টা হাতেদি দি আছে। আৰু এভাগ সেই মাটিত দি লৈছে, মাটিত দিয়া ভাগ হৈছে বসুমতীক দিয়া। এতিয়া বসুমতী এনেকৈ দেউতাই দি আছে। তাৰপিছত এটা এটাকৈ চব বস্তু দি যাব ক্ৰমান্বয়ে যি নিছে। আমি এনেকৈ মানে এতিয়া ভাত দি হৈ গ'ল। ভাত দি হোৱাৰ পিছত ডাঙৰ পাতখন দেখিছেনে, সেইখন আগলৈ আগবঢ়াই দিয়ে। সেইখনৰ লগত মুঠ 13খন পাত হয় আমাৰ, মানে 13 ভাগ ভাত দিয়া হয়। তাৰপিছত এই হাতখন ধুই মেলি দেউতাই ৰহি দিছে। এতিয়া ৰহি সৰুকৈ বটল যোনটো নিয়ে, এইটো মেইন পিয়ৰ ৰহিটো, আমি যোনটো ঘৰতে থওঁ সেইটো ৰহি এতিয়া প্ৰতিভাগতে দি গৈ আছে দেউতাই। তাৰপিছত চাই থাকক আৰু আপোনালোকে কি কৰে। আপোনালোকৰ পিনে কেনেকৈনো কি কৰে জনাবচোন। ইয়াত দেখিছে প্ৰথমে এতিয়া তামোলখন দি ল'লে, প্ৰথমে বসুমতীক দিছে, তাৰপিছত এভাগ এভাগকৈ দি গৈ আছে পাতত। আপোনালোকৰ পিনেনো কি হয়? আমাক মানে বহাগৰ এই গৰু বিহুৰ দিনা আমাৰ প্ৰায়ভাগৰ ঘৰতে এইটো কৰে মানে আমাৰ। আপোনালোকৰ পিনেনো কেনেকুৱা নিয়ম কি কৰে আপোনালোকক জনাবচোন কমেণ্টত। তাৰপিছতে দি গৈছে পিঠা দিছে। এতিয়া বৰ্তমান পিঠা দি হৈ গ'ল, এতিয়া সান্দহ দি আছে। সান্দহ দি হৈ যাব। তাৰপিছত আমাৰ এনেকৈ ডাঙৰকৈ গছ এজোপা লৈ লয়, তাৰ গছ এজোপা তলতে দিয়ে। তাৰপিছত আমি জোনকুৰা জুই নি আছোঁ মই এডাল। তাৰপিছত য'ত মানে আমাৰ ভাত বনাই তাৰ পৰা এডাল খৰি নি পেলাই এনেকৈ অলপ অলপ এঙাৰ দি দিয়ে। এইটো মোৰ সম্ভৱ খুব বেছি হেৰি কৰে, খাই হোৱাৰ পিছত জুই ফুৰাবলৈ দিয়ে। তাৰপিছত চব দি মেলি হোৱাৰ পিছত দেউতাই সেৱা কৰিলে। সেৱা কৰি আমি আহি গ'লোঁ। তাৰপিছত আমাৰ হৈ যোৱাৰ পিছত মই আকৌ বৰ্তাহঁতৰ ঘৰলৈ পালোঁ। বৰ্তাহঁতৰ মানে আমাৰ ওচৰতে একেখন চোতালতে হয় আমি। তাৰপিছত মানে টৰ্চ দেখাবলৈ মানুহ নাই, সেইকাৰণে মই টৰ্চ দেখাবলৈ আকৌ পালোঁহি লগে লগে। বৰ্তাও একেটা পদ্ধতিতে দি আছে, আমি চবেই একে পদ্ধতিতে দিওঁ। গছ এজোপা লৈ লৈছে, গছ এজোপা তলতে দিছে তেনেকৈ। তেখেতেও সেই 12টা ভাগে কৈছে, ডাঙৰ পাতখন লগত 13টা ভাগ। তাৰপিছত আকৌ তামোল দিছে। পাহৰি গৈছিলে, প্ৰথমে তামোল দি পাইছিলে, প্ৰথমে ৰহি দি লৈছে, তাৰপিছত তামোল দিব। আকৌ এবছৰৰ পিছত দিয়া হয়তো, অলপ পাহৰা মেলা হয় বাৰু। প্ৰতি বছৰ এনেকৈ বিহুত দিয়া হয়, আমাৰ প্ৰতি বছৰে দিয়া হয়। তাৰপিছত ময়ো আকৌ খৰি নিবলৈ আহিলোঁ।